খবর আহিছে এটা ফুৰ্তিৰ খবৰ ন কি কৰিবা তোমাৰ লাইফ পাৰ্টনাৰ সংগিনী তোমাৰ লগত আছে কেনেকুৱা লাগিছে কোৱা আমি নথৈ আনন্দিত হৈছো হে এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু ময়ো বহুত বেছি ভালে আছো আজি আৰু পোনপ্ৰথমে আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো মোৰ ফালৰ পৰা আৰু আপোনালোকৰ আগন্তুক দিনবোৰ যাতে সকলোৰে পুৰা ভোগালী হৈ যাওক আৰু আজি মই বহুত বেছি মানে এক্সাইটেড হৈ আছো কিয়নো মই আহি আছো আজি গহপুৰৰ ঘৰলৈ মানে মোৰ বিয়া হোৱা ঘৰখনলৈ মই আজি বিহু বুলি আহিছো আৰু এতিয়া আমি আহি বৰগাং পাইছোহি গহপুৰৰ বৰগাং তাৰ পিছত লাহেকৈ আৰু আমি বিশ্বনাথ চাৰিআলি পাৰ হলো তাৰ পাছত এতিয়া মানে আহি আছো আৰু মই ভিডিঅ'টো কলিয়া ভোমৰা দলঙত নতুনকে যিখন বনালে সেইখনৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো থাকি গ'ল কৰা নহ'ল তাৰ পাছত ভাবিলো এতিয়া সন্ধিয়া হোৱাৰ আগে কৰি দিম আৰু ঘৰ পামগে লাহেকৈ আৰু কিমান দেৰি আছে আৰু 1.5 ঘণ্টা আছে বহুত দূৰ দেই গোলাঘাটৰ পৰা একদম গহপুৰ কলাবাৰী গাড়ীত বহিও মোৰ কঁকাল চকাল বিষাই গৈছেগে মাজে মাজে ৰাস্তাবোৰ বহুত বেয়া আৰু আজি ইমান যাম বিহু বুলি সকলো মানে ঘৰমুৱা হৈছে তো একদম ৰাস্তাবোৰ বহুত যাম ফুচি আহি আছো পুৰা আৰু এফালে ড্ৰাইভ কৰি আহিছে জন হাই কৈ দিয়া আমি আহি এতিয়া গহপুৰ টাউন সোমাইছোহি আৰু অকমান গহপুৰ টাউনখন চাই লওক ইয়াতে টাউনৰ সোনকালে বন্ধ কৰিয়ে দিলে আৰু বন্ধ কৰা নাই এতিয়া ইয়াত ৰাস্তা বনাই আছে চাৰিওফালে কনষ্ট্ৰাকচন একদম ইমান ৰাস্তা বেয়া বাপৰে কি কম আৰু আপোনালোকক বিৰাট ৰাস্তা বেয়া দেই এইখন হৈছে গহপুৰ টাউন আমাৰ আৰু ইয়াৰ পৰা কিমান লাগিব 12 কিলোমিটাৰ অ' মাই গড আৰু 12 কিলোমিটাৰ যাব লাগিব আমি এতিয়া ইটানগৰ পাই যাম আপোনালোকক মই হেৰি দেখুৱাম গহপুৰৰ অভাৰব্ৰিজ গহপুৰৰ অভাৰব্ৰিজখন দেখুৱাম আপোনালোকক চাই থাকক আপোনালোকক মই এতিয়া গহপুৰৰ অভাৰব্ৰিজখন দেখুৱাম হা আপোনালোকে চাব এইখন বিৰাট ধুনীয়া লাগে দেখিবলৈ আৰু বাপৰে কেনেকুৱা জাম্পিং কৰিছোঁ নহয় তো ব্ৰিজখন দেখুৱাম আপোনালোকক মই এয়া আমি পাই গ'লোহি এইফালে মৰা আছে দেখিছে এইখন চাইনবোৰ্ডত মৰা আছে হলংগী বিমান বন্দৰ তাৰপিছত গহপুৰ ৰেলৱে ষ্টেচন আৰু এতিয়া ৰাতি বাৰু এইখন মানে হেৰি নহ'ব বৰ একদম ৰাউণ্ড বস্তুটো মানে একদম পুৰা ৰাউণ্ডকৈ এক পাক ঘূৰিব লাগে সেয়া লিখা আছে ইটানগৰ নাহৰলগুন আৰু অল্ড জিৰ' কিমান কিলোমিটাৰ সেইবোৰ লিখা নাইচোন ইটানগৰ 31 কিলোমিটাৰ ব্ৰিজখন দেখিছেনে ৰাউণ্ড দিনত আহিলে মজা লাগে কিন্তু ব্ৰিজখন মানে চাই পেলাই একদম ৰাউণ্ড এইফালে লখিমপুৰ যায় চিধা গ'লে ইটানগৰ আমি তলেদি যাম এতিয়া এইফালে লেফ্ট চাইডেদি আচ্ছা শুনিলে নহয় চিধা গ'লে লখিমপুৰ চিধা গ'লে ইটানগৰ আৰু এইফালে আমি এতিয়া তলেদি নামি দিম লখিমপুৰ বেছি নাই কেনেকুৱা গোল মইতো একো বুজি নাপাওঁ মানে মই আগতে আহিছোঁ নহয় তেতিয়া মই একো নাই পাহৰিলোৱে আৰু কাৰোবাক যদি পথ প্ৰদৰ্শক হিচাপে মই আনিব লগা হয় মানে দেখুৱাই পেলাই মইনো নি পেলাই চাগে ক'ত উলিয়ামগৈ ঠিক নাই সেয়া তলেদি লাষ্ট টাইম আহোঁতে আমি ক'ৰবাত গুচি গৈছিলোগৈ ন ওপৰেদি সেয়া এটা গুণ ঘূৰি আহিছোগৈ সিফালৰ পৰা চাই কিনে পামগৈ কলাবাৰী মোৰ শহুৰৰ ঘৰ ঘৰলৈ আৰু 10 কিলোমিটাৰ আছেগৈ আৰু আপোনালোকক আৰু ৰাস্তাবোৰ দেখুৱাই কিমান বৰ কৰিম তো একেবাৰে ঘৰতে আৰু যি পাৰো দেখুৱামগৈ ঘৰ পোৱাৰ পাছত আৰু চিৰিয়াছলি বহুত দূৰ জাৰ্ণি কৰি আহিছোঁ দেই একদম আজিতো 6 ঘণ্টামানতকৈ বেছি লাগিছে কাৰণ কিয় ৰাস্তাত জাম কৈছিলোঁ অলৰেডি কাজিৰঙা সেয়া পাৰ হওঁতেতো সেয়াটো কিমান শ্ল'কৈ আহিব লগা হৈছে আৰু জামৰ কাৰণে সেইটো কাৰণে মানে 6 ঘণ্টাতকৈ বেছি লাগিছে ইমান টায়াৰ্ড হৈছোঁ নহয় গৈ আৰু মেজিত ভোজ খাবগৈ লাগিব আমি
পৰা বাহু মাছ লৈ আহিছোঁ 3 কেজি এটা, তাৰপাছত আৰু 3 কেজি নে 2 কেজি 3 কেজি তাৰপাছত আৰু দাদাই আনি থৈছে, সেইফালে লোকেল মুৰ্গী আনি থৈছে। এনেকৈ আৰু মেজি ভোজটো খোৱা হ'ব আজি। মানে ঘৰত মেজি বনোৱা হৈছে আৰু কালি জন আহিলে মোক নিবলৈ কাৰণে। তাৰপাছত আজি এতিয়া আৰু আহি আছোঁ। এনেকুৱা পৰিৱেশ মানে সৰুৰ পৰা পাই পোৱা নাই। ঘৰত থাকিলে কি হয় আৰু আমি ঘৰত 4টা মানুহ, তো ঘৰৰ ভিতৰতে আৰু সেই যি মানে বিহু হওক যি হওক আৰু ঘৰৰ ভিতৰতে খাই বৈ আৰু শুই থকাহে হয়। এনেকৈ মানে বাহিৰত ধুনীয়াকৈ একেলগে একদম বহুত মানুহ এনেকৈ গোট খাই পেলাই মানে মেজি খোৱা আমেজটো মানে বহুত ভাল লাগে মানে। এইটো আৰু আজি পাম আৰু। এয়া আহি ঘৰ পাই গ'লোহি। এতিয়া নামি মেলি ফ্ৰেছ হৈ আৰু আপোনালোকক লগ পাম পুনৰ। দেউতাই গেট খুলি দিছে আৰু এয়া ভণ্টি ওলাই আহিছে। মা চাগে ভিতৰত আছে। ওপৰত মানুহবোৰ নাই নি? এয়াই মোৰ ঘৰ। হে এভৰিৱান, ঘৰ ফাইনেলি পাই গ'লোহি। ফ্ৰেছ আপ হ'লোঁ। তাৰপিছত মায়ে ভণ্টিয়ে চাহ দিলে, চাহ তাহ খাই একদম এতিয়া আমি লেডিজ কেইজনী পিছফালে জুই চুই ধৰি খানা বনাবৰ কাৰণে মেজি খানাৰ আয়োজন ষ্টাৰ্ট কৰা হৈছে আৰু মই আৰু ভিডিঅ' কৰা মানুহ। এতিয়া মই আপোনালোকক দেখুৱাম কি কি আয়োজন কৰা হৈছে বেক কেমেৰা কৰি। হাই কৈ দিয়ক 3জনীয়ে। মা হাই কৈ দিয়ক। মা একদম ডন বনি আছে। এয়া ফাৰ্ষ্টৰ গৰাকী টুটুবা। হাই কৈ দিয়ক, নমস্কাৰ কৈ দিয়ক। এইফালে মোৰ ননদ আগৰ ভিডিঅ'ত দেখাইছোৱেই। তাৰপিছত এয়া শাহু মা এতিয়া মাছ ফ্ৰাই কৰিব। মাছ ফ্ৰাই কৰিবলৈ ল'লে আৰু কিন্তু আমি কাজিৰঙাৰ পৰা লৈ আহিছিলোঁ বাহু মাছটো, বাটত ইতিমধ্যেই কৈছোঁ। আৰু এয়া মায়ে মাছ ফ্ৰাই কৰিছে। মা একদম পূৰা ডন বনি আছে। টৰ্চ লাইট লৈ লৈ বনাইছে। এইফালৰ লাইটটো বেয়া হ'ল। আৰু ভিতৰত দাদা আৰু দেউতাই আছে আৰু জন এফালে চেণ্টাৰলৈ ওলাই গৈছে। তো বাকীখিনি এনেকৈ ভিডিঅ'ত দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব। মা হাই হাই। ডন বনি আছে গোটেইজনী। কওক আজি এতিয়া কওক, সৰু বোৱাৰী বিহুত আহিছে, কেনেকুৱা লাগিছে কওক। মই ক'ব লাগিব ক'ব লাগিব। সৰু বোৱাৰী আহিছে, এতিয়া ফূৰ্তিত ক'বই নোৱাৰো আৰু কি কৰিবা। সৰু বোৱাৰীয়ে একো বনাই মেলি খোৱা নাই ন? একোডাল বনাই মেলি খোৱা নাই। ইমান দূৰৰ পৰা এতিয়া চব্জি কাটিম মই, চব্জি কাটিম বনাইছো আৰু এতিয়ালৈকে যিমানবাৰ আহিছোঁ মই একো ভাগত পোৱাগৈ নাই। যেতিয়া মই পাৰ্মানেণ্টলি ইয়াত শ্বিফ্ট হ'ম মই তেতিয়া কৰিম। তেতিয়া চব এৰি দিম নহয়। এতিয়া মই আহোঁ মানে আলহী নিচিনাকৈ আহোঁ, সঁচা কথা ক'বলৈ গ'লে। সেইকাৰণে মোক মানে একো কৰিবলৈ নিদিয়ে আৰু মই অকল খালি বহোঁ। এতিয়াতো দেখিছে এয়া ভিডিঅ' হাতত লৈ ভিডিঅ' কৰি আছোঁ। মায়ে পূৰা মাছ ফ্ৰাই কৰি আছে। আমাৰ মাজনী দেখিছে নাই, একেবাৰে হাঁহিয়ে থাকে। আগৰ ভিডিঅ'টো দেখিছে। ভণ্টি অকণমান লাজ কৰিয়া। এই বা আছে, বা কিন্তু একদম বা একদম বিন্দাছ ন। এয়া মোৰ কি হ'ব এনেই সম্বন্ধত মোৰ কি কয় এইটো, কি শাহু কয়, বাই শাহু হ'ব যেনিবা, জনৰ বৰ্তাকৰ ছোৱালী। তাৰপিছতে বা একদম বিন্দাছ আৰু বালৈ ভয় নালাগে। আৰু বাকীখিনি দেখাই থাকিম আৰু। জন আহি গ'ল। এতিয়া আহি চিকেন বনাব। কোৱা কিবা এটা কোৱা। ফাৰ্ষ্টতে আমি মাছ বনাম। মাছটো মায়ে ফ্ৰাই কৰিলে অলৰেডি। মানে গ্ৰেভিটো বনাম ন। গ্ৰেভি কিহৰ লগত হ'ব? ফুলকবি বিলাহীৰ লগত। ফুলকবি বিলাহী। আমি এইফালে বেক চাইডে আছোঁ আৰু এইফালে মানে পোহৰটো অকণমান কম আছে। ৰ'ব মই এনেকৈ আহি লৈছোঁ। তাৰপিছত কোৱা, এইবাৰ বিহুত তোমাৰ লাইফ পাৰ্টনাৰ সংগিনী তোমাৰ লগত আছে, কেনেকুৱা লাগিছে কোৱা? আমি নথৈ আনন্দিত হৈছোঁ, কিন্তু কষ্টটো আমাৰ বেছি হৈছে জোখতকৈ।
হ'ব আৰু ন মই কৈছোৱে অলৰেডি যে মই এতিয়া মই পাৰ্মানেণ্টকৈ ইয়াতে অহা নাই নহয় তাৰমানে মই যেতিয়া মই চাকৰি তাকৰি চব ইয়ালৈ ট্ৰান্সফাৰ হৈ আহি মই একদম এইটো একদম ডিষ্ট্ৰিক্টত সোমাই যাম তেতিয়াতো মই আৰু ইয়াতে থাকিম বা মই আহি থাকিম চাকৰি য'ত কৰোঁ তাৰ পৰা ধৰক ন তেতিয়া মই এতিয়াতো মই আলহী কেনে আলহী নিচিনাকৈ আহোঁ আৰু খাওঁ যাওঁ সেয়াই আৰু সঁচাকৈ কোৱা ভাল লাগিছে নে বেয়া লাগিছে এনেইতো তুমি ভাল লাগিছে হেপ্পী অ'কে আৰু দেখাই থাকিম এনেকৈ অলপ অলপকৈ সকলোবোৰ ন হয়নে মা ৰখি দিলে নহয় নাই মায়ে বিন্দাছকৈ উঠিছে একদম এইখন পিন্ধি একদম দন কৈছে মোৰ বোৱাৰী আহিছে একদম অকণমান উঠাই দিওঁ আহক আহক উঠায়ে থাকোঁ আৰু আমাৰ এজনী হাঁহি চম্পাহে হাঁহে দিয়ে থাকে দেখিছে নাই একদম বিন্দাছ আৰু সেই এভৰিৱান আমি খানা চানা খালোঁ মেজি সেইখিনি নেদেখুৱালোঁ বাৰু আৰু এতিয়া ওচৰৰে খুৰা এজনৰ ঘৰলৈ ওলাই আহিছোঁ অকণমান আৰু ইয়াতে মেজি ফুৱাই আছোঁ আৰু লগত আহিছে ভণ্টি আহিছে জন আৰু বাজনী আহিছে আৰু এতিয়া সময় হৈছে 12:30 হ'লগৈ ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাওঁ আপোনালোকক বেক কেমেৰা কৰি 1 2 3 চবেই একেলগে চিঞৰি দিয়ক এয়া খুৰাহঁতৰ ঘৰত আছোঁ দেখাই দিছোঁ পৰিৱেশটো অকণমান এয়া মেজি ফুৱাই আছোঁ কিবা এটা কোৱা চবেই তুমি কবানে কিবা মই জিন্দা আছো আজিলৈ এয়াই আছিলে আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমতে পায় আজিলৈ গুড নাইট বাই বাই